আমি টংলা টাউন এরিয়াত বহুত আমার আঁচনি আছিলে আর যিবোৰ টেন্ডার হৈ পালে এতিয়া কাম কৰিব আমি বহুতে আৰম্ভ কৰি দিলো। আমাৰ 12টা ড্ৰেইনৰ আঁচনি আছিলে সেইটো আমি সকলোতে আজিয়ে আৰম্ভ কৰি দিলো। আৰু টংলা টাউনৰ সংযোগী পথ আমাৰ 4-5টা মান আছিলে সেইটো আমি আৰম্ভ কৰি দিলো। এটা গৌৰৱ পথ এইটো আমি আৰম্ভ কৰি দিছো। তাৰপিছত কেইটামান টংলা টাউনৰ বাহিৰত আমাৰ ৰাস্তা আছে ওয়ার্ডৰ বাহিৰত সেইটো আমি কৰিছোঁ। এইবাৰ আমি টংলাত বহুতখিনি আঁচনি দিব পাৰিছোঁ। 44 কোটি টকাৰ আমাৰ পানী যোগান আঁচনি এতিয়া চলি আছে। ডিচেম্বৰ মানৰ ভিতৰত খোৱা পানী আমি দিব পাৰিম। আমাৰ টংলাত আইবি নতুনকৈ আমি কনষ্ট্ৰাকশ্যন কৰিছোঁ প্ৰায় 4.5 কোটি টকাৰ সেইটো কাম আমাৰ চলি আছে। টাউন হল টংলাত এতিয়া হ'বলৈ গৈ আছে, গতিকে অতি শীঘ্ৰে হ'ব আইবিৰ কাষতে, গতিকে সেইটোও আমি পালোঁ আবণ্টন। ইয়াৰ পিছত আমাৰ কিছুমান স্কুল কলেজ তাত আমি ফাণ্ড পালোঁ। টংলা কলেজত আমি 10 কোটি টকা পালোঁ, তাৰে 5 কোটি টকা আমাক অলৰেডি ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি দিলে। ইয়াৰ পিছত আমাৰ টংলা হায়াৰ ছেকেণ্ডাৰীত আমি 8 কোটি টকা পালোঁ। টংলা মডেল কলেজত আমি 7 কোটি টকা পালোঁ। বাকী মোৰ ফাণ্ড বা আনটাইড ফাণ্ড বা CMৰ পৰা আমি কৈ ফালে ক'ৰবাত 9 লাখ টকা, ক'ৰবাত 8 লাখ টকা, ক'ৰবাত 20 লাখ টকা তেনেকুৱা ধৰণৰ আমি দি আছোঁ। সাহিত্য ভৱন আমাৰ 25 লাখ টকা এইটোলৈও আমাৰ হ'বলৈ গৈ আছে। বাকী টংলা টাউনৰ মাজমজিয়া দি ওদালগুৰি মানে বেংবাৰীৰ পৰা হয় আমাৰ চাৰ্কেল অফিচ এইটো ৰাস্তাই দি যাব, তাৰপিছত ভেৰগাঁও নাওকাটালৈকে 115 কোটি টকা আমাৰ হৈ গ'ল আছাম মালাত। আৰু মুখ্যমন্ত্ৰী 10 মাৰ্চত ভেৰগাঁৱত আহি ইয়াৰ শুভাৰম্ভ কৰিব। বগামাটিৰ পৰা খাগৰাবাৰী হৈ পালে ভেৰগাঁও হয় টংলা সংযোগ হ'ব। 135 কোটি টকাৰ কাম নিশ্চিত আঁচনিৰ আণ্ডাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক দিলে ইয়াৰো আমাৰ আৰম্ভ হ'ব। টেণ্ডাৰ হৈ চব ক্লিয়াৰ হৈ গ'ল। তাৰ বাদেও আমাৰ তেনেকুৱা বহুত আঁচনি আছে যে সেইবোৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা শিলান্যাস কৰিব। ডাঙৰখিনি সৰুটো মই কৰি আছোঁ। গতিকে 1000 কোটিতকৈ বেছি টকাৰ আঁচনি আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই পানেৰী সমষ্টিত দিলে। তাৰ কাৰণে মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। পানেৰী অঞ্চলৰ ৰাইজৰ হৈ ফালে উত্তৰ অঞ্চলত খোৱা পানীৰ যথেষ্ট অসুবিধা, তাত বৰিং কৰিও পানী নাপায়। আমি আজি ভূটানৰ পৰা প্ৰায় 170 কোটি টকাৰ প্ৰজেক্ট এতিয়া কৰি আছোঁ, যিটো ডিচেম্বৰ মানৰ ভিতৰত গোটেই এলেকাত 25,000 পৰিয়ালে উত্তৰ অঞ্চলত UT ৰোডৰ উত্তৰ ফালে গোটেই পানী পাই যাব। গতিকে তেনেকুৱা আমি এতিয়া যিমান পাৰোঁ চেষ্টা কৰিছোঁ কি বহুত বছৰ এই অঞ্চল বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছিল আৰু সঠিকভাৱে কোনেও সেইটো ভালদৰে উপস্থাপন কৰিব পৰা নাছিল। আৰু সংযোগক্ৰমে আজি যিমান মন্ত্ৰী ডাঙৰীয়াসকল আছে মোৰ চবেই চিনাকি, মোৰ চবেই ক্লজ। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁক সদায় 2001ৰ পৰাই মই একেলগে পাই আহিছোঁ, একেলগে কাম কৰিছোঁ। গতিকে মই যিখিনি ৰাইজৰ পৰা শুনিছোঁ, ৰাইজে যিখিনি দুখৰ কথা কৈছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মন্ত্ৰী ডাঙৰীয়াসকলৰ লগত কথা পাতি অনুৰোধ কৰিছোঁ। সেই অনুযায়ী তেখেতসকলে আমাৰ সেই প্ৰয়োজনবিলাক, সেই আঁচনিবিলাক চেংচন কৰি দি আছে। গতিকে এনেকুৱাকৈ যদি গৈ থাকে মই ভাবোঁ মোৰ 5 বছৰ টাৰ্মত সব কাম হৈ যাব। ইয়াৰ পিছত আৰু মোৰ দৰকাৰ নাই আৰু মানে বেকাৰ হৈ যাম পিছত কাম কৰি আছোঁ। এতিয়া চবতকৈ টংলাৰ আশে পাশে মংগলদৈলৈকে প্ৰব্লেম হৈছিলে জালিমুখ মানে কিবা ভাঙি যোৱাৰ কাৰণে মাথৰি। এতিয়া জালিমুখটো আমাৰ বন্ধ হ'ল, 15 কোটি টকা আমাক দিছিলে আৰু এইটো কাম সম্পূৰ্ণ হৈ এতিয়া জালিমুখ মানে বান্ধটো বন্ধ হ'ল। আৰু সেইটো হোৱাৰ লগে লগে আমাৰ যথেষ্ট এই যোৱাবাৰ যিটো মানে ফ্লাডৰ ছিজন আছিলে সেই ফ্লাডৰ ছিজনত বহুতখিনি আমাৰ ৰক্ষা পৰিছে। তাৰ বাদেও আমাৰ মানে কিছুমান আমি ডাঙৰ প্ৰজেক্ট দিছোঁ আৰু মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি নিৰ্দেশ দিছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়া নিজে টেক আপ কৰি আছে। গতিকে সেইবোৰো পৰ্যায়ক্ৰমে হ'ব। বানপানীৰ আগত যিমান আমাৰ কিছুমান তেনেকুৱা ধৰণৰ মানে ভয়ানক এটা কিবা আছে পজিশ্যনত, এইখিনি আমি যিমান পাৰোঁ টেম্পৰাৰী ৱাৰ্ক কৰাৰ কাৰণে চেষ্টা কৰিম। এতিয়া সমাগত লোকসভা নিৰ্বাচন প্ৰাৰ্থী ঘোষণা হৈছে দৰং আৰু ওদালগুৰিৰ কাৰণে, কি খবৰ তেওঁলোকৰ? নাই চোৱা, এতিয়াতো আমাৰ পানেৰী সমষ্টি আজি যাৰ কৃপাত ইমান আমি উন্নতি হৈছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু শক্তিশালী কৰিব লাগে। তেখেতৰ ওপৰত মোদী ডাঙৰীয়া আছে। গতিকে মইতো মোৰ সমষ্টি মই বিচাৰোঁ মানে পুনৰবাৰ মোদী চৰকাৰ হ'ব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মোদী ডাঙৰীয়া মিলি ফালে
যাহাতে আমাৰ পানীৰিত আজি 1000 দিছে আৰু যেন 5000 কোটি টকাৰ আঁচনি আৰু আমাক দিব পাৰে গতিকে সকলো ৰাইজে আমি উন্নয়নৰ হকেহে ভোট দিব লাগে আৰু যেটো আজি অকল ৰাস্তা পদূলি নহয় আমাৰ ব্যক্তিগত জীৱনলৈকে চৰকাৰে আজি বিভিন্ন আঁচনিৰ দ্বাৰা আমাক উপকৃত কৰিছে আজি অৰুণোদয়ৰ পৰা সেলফ হেল্প গ্ৰুপ বিলাকক আমাৰ লাখপতি বাইদেউ না কি কৰিব ওলাইছে সবে 10000 কৈ পাব পিছত 25000 পাব তাৰ পিছত 5 লাখ টকালৈকে লোন ল'ব পাৰিব আমাৰ গটে যিমান মানে দুখীয়া মানুহ আছিল দুখীয়া বুলি নহয় মিডল ক্লাছ লৈকে যাৰ 5 লাখ টকাৰ অকণমান মানে কম 5 লাখ টকালৈকে ইনকাম আছে ৰেশন কাৰ্ড দিলে যেটো ৰেশন কাৰ্ড হোল্ডাৰে আজিৰ দিনটোত সকলো বিপিএলৰ আঁচনিটো পাবলৈ সক্ষম হ'ল আয়ুষ্মান কাৰ্ড সেইবোৰ আমাক বহুত সহায় কৰিছে কেতিয়াবা এক্সিডেণ্ট কেতিয়াবা ডাঙৰ বেমাৰ যাৰ হৈছে তেওঁলোকে সেইবিলাক বুজি পাইছে গতিকে ইয়াৰ পিছত যেটো আৱাস যোজনা আছিল ঘৰ গতিকে ঘৰটো শেষ হৈছিল কিন্তু মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ঘোষণা কৰিছে পাকাৰ ঘৰ যাৰ নাই তেওঁলোকক আকৌ ঘৰ দিব কৃষককো তেনেকুৱা দিছে গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিগত জীৱনলৈকে আজিৰ চৰকাৰে চাইছে গতিকে নিশ্চয় ৰাইজে হিতোই ভাল পাইছে আৰু সবে বিচাৰে যে তেনেকুৱা ধৰণৰে আমাৰ উন্নয়ন চলি থাকক আৰু সেই ব্যক্তিবিলাকে আমাৰ দেশখন পৰিচালনা কৰি থাকক बेराम आजार जानाय सुबुंफोरनि थाखाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खारगामि निउ फ्लाइअभारनि साखाथियाव थानाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी, जेनेरेल सार्जारि, ऑर्थोपेडिक सार्जारि, लेबोरेटरी, अल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पैथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि, NICU, एक्स-रे आरो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल ishwarpoli30zun@gmail.com आव जोगाजोग खालामनो हागोन। नमस्कार, मैं ईश्वर पलिक्लिनिक रिसार्च सेन्टारर सुपारिनटेन्डेन्ट डक्टर CK दैमारीয়ে কৈছো। আমাৰ এই ईश्वर पलिक्लिनिक रिसार्च सेन्टारটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আৱাস স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয় যেনেকৈ অৰ্থোপেডিক্সৰ আৰু গাইনোকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰোস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্স-ৰে, সোনোগ্ৰাফি এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যেটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয় সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।